নমস্কাৰ বন্ধুসকল, আজি আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত বিহু বুলি হাজবেণ্ডে ঘৰত আহিছিলে, সেইকাৰণে আমি আকৌ ফুৰিব যাব ওলাইছিলোঁ। মানে অভয়পুৰী লালবাটী গণেশ মন্দিৰ যাব ওলাইছিলোঁ। ইহঁতে আকৌ নাচিব আহিলে নহয়। তাৰপিছত আকৌ আমাক ওলোৱা দেখি সিহঁতে ক'লে বোলো ৰাস্তাতে নাচি দেখুৱাওঁ, এনেকৈ ক'লে। সেইকাৰণে ভাবিলোঁ আমাৰ গেটৰ সন্মুখতে সিহঁতক নাচিব দিলোঁ। সিহঁতে নাচি কেতিয়া চাওকচোন ইমান ধুনীয়াকৈ নাচি আছে। আৰু এনেকৈ বিহুত ভালো লাগে দিয়াচোন, এনেকৈ আহিলে। কিন্তু সেইদিনা আকৌ আমি আকৌ এনেকৈ ফুৰিব যাব নাপাওঁ নহয়, হাজবেণ্ড নাথাকে, সেইকাৰণে ক'তো যোৱা নহয়। হাজবেণ্ড যিহেতু আহিছিলে, সেইকাৰণে আকৌ এনেকৈ আমি যাব ওলাইছিলোঁ ফুৰিবলৈ। আৰু এই টিকলিটোক চাওকচোন কেইদিনমান পিছত তাৰ ইমান অসুখ জানেনে, বিহু যোৱাৰ পিছতে। এইটো বিহুৰে ভিডিঅ' হয়, কিন্তু মই বহুত দিন পিছত দি আছোঁ। চাওকচোন মানে বৰ্তাকে পইচাটো দিওঁতে ধুনীয়াকৈ ল'লে। এয়া চাওক বায়েক তাৰপিছত আকৌ সিহঁতক দি মেলি থৈ আমি আহিও পাই গ'লোঁ মন্দিৰ, অভয়পুৰী গণেশ মন্দিৰ আৰু লালবাটী গণেশ মন্দিৰ বুলি কয় বহুতে। মই বহুত দিনৰ পৰা আশা আছিলে আহিমকৈ আহিব পৰা নাছিলোঁ। মানে মোৰ কেতিয়াবা আহিব মন গ'লে তেতিয়া হাজবেণ্ড নাথাকে, অকলে আহিবও বেয়া লাগে, সেইকাৰণে এনেকৈ অহা নাছিলোঁ। এতিয়া যিহেতু হাজবেণ্ডো আহিছে, নতুন বছৰো পৰিছে, সেইকাৰণে ভাবিলোঁ আহি যাওঁ। এয়া প্ৰসাদ পানী লৈ ইফালে মই প্ৰথমে ভৰি ধুব গৈছোঁ, আৰু সেই পূজাৰী জেঠাজনেও কৈছে ভৰিখন ধুই আহিলে ভাল হয়, সেইকাৰণে মই চিধাই গ'লোঁ ভৰি ধুবলৈ। ভৰি ধুই মেলি এতিয়া ইফালেদি ৰাস্তা আছে, মই ইফালেদি সোমাই আহিলোঁ। ইয়াত দেখিছে নহয়। আৰু ইফালে আহিয়ে আমাক প্ৰথমতে ইয়াতে চাকি গছি জ্বলাব দিলে, ভিতৰত হেনো জ্বলাব নিদিয়ে, আৰু সেইকাৰণে ইয়াতে জ্বলাই লৈছোঁ। জ্বলাই মেলি তাৰপিছত আমি ধুনীয়াকৈ তাতে পূজা দি ল'ম। আৰু ইমান ধুনীয়াকৈ পূজা কৰে জানেনে, বহুত ভাল লাগিল গৈ মেলি। মানে এই জেঠাজনে মানে ধুনীয়াকৈ পূজা কৰি দিয়ে আৰু। তাৰপিছত এয়া আমাৰ বাবা ভোলানাথৰ মন্দিৰ চাওক ইমান ধুনীয়াকৈ, আৰু পুৰণি শিলবিলাকো আছে আৰু ধুনীয়াকৈ সজাই থোৱা। তাৰপিছত এয়া পিছফালে চাওকচোন, এইবিলাক হেনো ৰজা মহাৰজাৰ দিনৰ পৰা মানে পুৰণি ঐতিহাসিক শিল, আৰু এইবিলাক কিহৰ কাৰণে নাজানো ইমান ভালকৈ মই। আমাৰ ভাইটিয়াকো জানে ধুনীয়াকৈ, তাই বুজাই দি আছিলে, কিন্তু তাক যেতিয়া কেমেৰাৰ সন্মুখত বুজাই দিব কওঁ তাই নিদিয়ে আকৌ। সেইকাৰণে উপায় নাই, আপোনালোকে চাব নিজে জানিব পাৰিব, কিন্তু মই বুজাব নোৱাৰিম, মই নাজানো ইমান ভালকৈ। এতিয়া মই মন্দিৰৰ পিছফালৰ পৰা এনেকৈ দেখুৱাইছোঁ। তাৰপিছত মই আকৌ ভাবিছোঁ আগফালেদি গৈ মেলি দেখুৱাই লওঁ, সেইকাৰণে এতিয়া আৰু হাজবেণ্ড মই ইফালেদি ঘূৰি আহিছোঁ, যাতে আগফালৰ পৰা দেখুৱাব পাৰোঁ। আৰু সেইটোতো পিছফালহে আছিলে, সেইকাৰণে গোটেইকেইটাই আমি আহিলোঁ। আৰু আমি ভাইটি মই দুটা ভাইটি গৈছোঁ, মাহীৰ ল'ৰা আৰু মামাৰ ল'ৰা দুটা লৈ গৈছোঁ, আৰু মোৰ ল'ৰা আৰু হাজবেণ্ড মই এনেকৈ গৈছোঁ। অকলে ফুৰিব গৈও ভাল নালাগে নহয়, কোনোবা লগত থাকিলে ভাল লাগে। আৰু ভাইটিহঁত যিহেতু আহিয়ে থাকে, ভাইটিহঁত গোটেইখিনি গম পায়, সেইকাৰণে ভাইটিহঁতক লৈ আহিছোঁ। মোৰতো মানে এইবাৰে প্ৰথম, আৰু হাজবেণ্ড আহিছে বহুত আগত আহিছে হেনো, তাৰ অহা বহুত দিন হ'ল। আৰু এয়া পুৰণি শিলবিলাক দেখিছে ন, ইমান ধুনীয়াকৈ সজাই থৈছে, মানে যাতে আমি আমাৰ ভৱিষ্যতত ল'ৰা ছোৱালীকেইটাও যাতে চাব পাৰে, সেনেকৈ আৰু ধুনীয়াকৈ সজাই থোৱা হৈছে। আৰু কিছুমান যিবিলাক বহুত দৰকাৰী আছিলে, সেইবিলাক মিউজিয়ামত লৈ গ'ল হেনো, এতিয়া নাই, বহুত আছিলে হেনো আগতে। ভাইটিহঁত যেতিয়া প্ৰথম আহিছিলে তেতিয়া বহুত আছিলে, এতিয়া নাই ইমান। আৰু মই যিখিনি আছে সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু ইফালে বাপেক পুতেকে দুটাই ফটো উঠাত একদম পজ দি আছে, আৰু এনেকৈ সিহঁতকো ফটো চটো উঠাই লয়। তাৰপিছত এইটো হেনো ৰজা মন্ত্ৰীসকল বহি ইয়াতে মিটিং পাতিছিলে, সিহঁতৰ এইবিলাক চেয়াৰ হয় আৰু এনেকুৱা এইবিলাক এনেকৈ থোৱা আছে। এইটো ঘৰ হৈছে ৰজা মন্ত্ৰীসকল বহি মিটিং কৰা। তাৰপিছত ইয়াৰ পৰা ওলাই আহি তাৰপিছত ইফালে এটা আছে, আৰু মই দেখুৱাই আছোঁ আপোনালোকক। এইটো হেনো প্ৰজাসকল বহি মিটিং কৰিছিলে, আৰু ইয়াতে প্ৰজাসকলক মানে কিমান কি আলোচনা হয় সিহঁতক ইয়াতে জনোৱা হৈছিলে। এইবিলাক হৈছে সিহঁতৰ কাৰণে বহাৰ কাৰণে ব্যৱস্থা, আৰু ইয়াতে উঠাই থৈ দিছে। এইবিলাকত তেনেকুৱাই চেয়াৰে হয় আৰু সিহঁতৰ বহা, এনেকৈ উঠাই থৈ দিছে এতিয়া। আৰু বহুত আছিলে হেনো, সেইবিলাক এতিয়া নাই, লৈ গ'ল মিউজিয়ামত। আৰু এনেকৈ ভাইটিয়ে গৈ আছিলে, আমাক বুজাই দি আছিলে, কিন্তু মই ইমানকৈ আপোনালোকক বুজাব নোৱাৰিম, ক'ব নোৱাৰিম, সেইকাৰণে নজনাও ইমানকৈ, খালি দেখুৱাই আছোঁ, আপোনালোকে চাব। আৰু এনেকৈ গোটেইখিনি চাই মেলি ভাগিনক বুজাই দিলে আৰু মোমায়েকে।
তাৰপিছত এনেকৈ চাই মেলি আমি আকৌ এইবিলাকৰ বিষয়ে এটা ৰুম আছে, তাতে আকৌ লিখি লিখি বুজোৱা আছে, তাতে আকৌ গ'লোঁ আমি। কাৰণ ভাইটিহঁত এইবিলাকত আহি থাকে, সিহঁতে গম পায়, সেয়া ইয়াতে আছে দেখুৱাই দিয়া, দেখিছে নহয়। ইমান ধুনীয়াকৈ লিখা নাই যদিও কিছুমান আছে আৰু। এয়া মই ভাবিছিলোঁ এইটো নাই, কিন্তু এইটো ইয়াতে আছে, ধুনীয়াকৈ সজাই থোৱা আছে। মই দেখুৱাই আছোঁ আপোনালোকক। এইবিলাক ভাঙি গ'ল আৰু এইবিলাক কিবা বেলেগ কিবা আছিলে আৰু কিবা বনোৱা আছিলে, ভাঙি গ'ল। এনেকৈ ধুনীয়াকৈ সজাই থৈ দিছে গোটেইখিনি। আৰু এনেকৈ জানিব পাই ভালো লাগিলে গৈ চাই মেলি। এনেকৈ চালোঁ, চাই মেলি আকৌ এতিয়া বাহিৰতো এটা আছে ধুনীয়াকৈ থোৱা, সেইকাৰণে হাজবেণ্ডেও এয়া দেখুৱাই দিলে। আৰু আজি ভিডিঅ'টো ইমানেই ভাল লাগিলে, লাইক